কোনখন দেশত নীলা গোলাপ ফুল পোৱা যায়? শাহু বোৱাৰী মন্দিৰ ক'ত আছে? ৰবিবাৰে বন্ধৰ দিন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? এনে ধৰণৰ এমাজিং ৰেণ্ডম ইনফো আজিৰ এই ভিডিঅ'টিত আগবঢ়োৱা হৈছে। নমস্কাৰ দোস্ত, ৱেলকাম টু মাই নিউজ চেনেল ইনফটাইম আসাম। সোমবাৰৰ পৰা শনিবাৰলৈ 6 দিন কাম কৰাৰ পিছত আমি সকলোৱে ৰবিবাৰৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। ৰবিবাৰ ছানডে মিন্স এটা বন্ধৰ দিন। ছানডে মিন্স ফান ডে ফৰ চিলড্ৰেন, ফান ডে ফৰ এডাল্টছ, এটা জিৰণিৰ দিন, এটা অৱসৰ বিনোদনৰ দিন। এই ৰবিবাৰ বহুতৰ বাবে ভাল লগা দিন। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কেতিয়াৰ পৰা ৰবিবাৰ বন্ধৰ দিন হ'ল? ইয়াত মই ক'বলৈ গৈ আছোঁ কেতিয়াৰ পৰা ৰবিবাৰ বন্ধৰ দিন হিচাপে প্ৰচলন হৈ আহিছে। 7 মাৰ্চ 321 সম্ৰাট কনষ্টেণ্টাইনে, যি প্ৰথম ৰোমান শাসক আছিল, ৰবিবাৰৰ দিনটো পাব্লিক হলিডে অৰ্থাৎ বন্ধৰ দিন বুলি ঘোষণা কৰিছিল, যাতে মানুহবিলাকে গীৰ্জাত অংশগ্ৰহণ কৰিব পাৰে। ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডাইজেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ ISO অনুসৰি ছানডে ৰবিবাৰ হ'ল সপ্তাহটোৰ শেষৰ দিন আৰু এই সপ্তাহৰ বাবে এটা সাধাৰণ বন্ধৰ দিন। 10 জুন 1890 ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতত ৰবিবাৰৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা কৰিছিল। এনেবোৰ কাৰণতে ৰবিবাৰ এটা সাধাৰণ বন্ধৰ দিন হিচাপে চলি আহিছে। আমি সকলোৱে দৈনন্দিন মুদ্ৰা ব্যৱহাৰ কৰোঁ, নহয়নে? 1 টকীয়া, 2 টকীয়া, 5 টকীয়া, 10 টকীয়া আদি। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে মুদ্ৰাৰ চনৰ তলত অৰ্থাৎ বছৰৰ তলত খোদিত এইবিলাক কি চিহ্ন থাকে আৰু ইয়াৰ অৰ্থ কি? এমাজিং নহয়নে? তো বলক আজি মুদ্ৰাত থকা এই চিহ্নৰ অৰ্থবিলাক এক্সপ্লেইন কৰোঁ। যদিহে মুদ্ৰা এটাত বিন্দুৰ চিহ্ন আছে, ইয়াৰ অৰ্থ হ'ল মুদ্ৰাটো নয়দাত প্ৰস্তুত কৰা হৈছে। আৰু যদিহে মুদ্ৰাটোত ষ্টাৰ চিহ্ন আছে, ই হায়দৰাবাদত তৈয়াৰী হৈছে। যদিহে মুদ্ৰাটোত ডায়মণ্ড চিহ্ন আছে, ই মুম্বাইত প্ৰস্তুত হৈছে। আৰু যদিহে মুদ্ৰাটোত বছৰৰ তলত কোনো চিন নাই, তেতিয়া জানিব যে এই মুদ্ৰাটো কলকাতাত বনোৱা হৈছে। হয়নে এইটো মজাৰ খবৰ? তো দোস্ত, ইয়াৰ বাবে ভিডিঅ'টিত এটা লাইক বনতা হে না। আশা কৰিছোঁ আপুনি লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে আৰু শ্বেয়াৰ কৰিছে। গোলাপ ফুল আমাৰ সকলোৰে ভাল লাগে, নহয়নে? ৰঙা গোলাপ আৰু বগা গোলাপ আমি সকলোৱে দেখিছোঁ। কিন্তু নীলা গোলাপ? হয় দোস্ত, নীলা গোলাপ পোনপ্ৰথমে জাপান দেশত 2009 চনত ৰোপণ কৰা হৈছিল। দৰাচলতে ইয়াৰ আগত নীলা গোলাপ পোৱা নগৈছিল, কিন্তু এতিয়া বৈজ্ঞানিকসকলৰ প্ৰচেষ্টাত এয়া সম্ভৱ হৈ পৰিছে। আমি সকলোৱে মহ মানে মস্কুইটোৰ কামোৰ খাই খাই অভ্যাস হৈ গৈছে। কিন্তু আপুনি জানেনে মহবিলাকে কোনটো ব্লাড গ্ৰুপৰ মানুহৰ তেজ খাই বেছি ভাল পায়? দোস্ত, মহবিলাকে ব্লাড গ্ৰুপৰ তেজ খাই বেছি ভাল পায়। জেনেৰেলি আমি শাহু বোৱাৰী, চাচ বহুৰ দৰে ৰচক টিভি চিৰিয়েল টিভিৰ পৰ্দাত দেখা পাওঁ। কিন্তু আপুনি ৰাজস্থানৰ উদয়পুৰস্থিত শাহু বোৱাৰী অৰ্থাৎ চাচ বহু মন্দিৰৰ বিষয়ে শুনিছেনে? যদি শুনা নাই তো বলক আজি উদয়পুৰস্থিত চাচ বহু মন্দিৰৰ বিষয়ে অলপ কথা কওঁ। আপুনি শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, গণেশ মন্দিৰৰ বিষয়ে শুনিছে, কিন্তু চাচ বহু মন্দিৰ বুলি ক'লে আমাৰ মনত বহুতো প্ৰশ্নৰ উদয় হয়। তেনেহ'লে আহক এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আপোনালোকক মই জনাওঁ যে উদয়পুৰস্থিত চাচ বহু মন্দিৰৰ কাহানীনো কি। উদয়পুৰস্থিত চাচ বহু মন্দিৰ 1100 বছৰ পুৰণি, যাৰ ইতিহাস বহুতেই আকৰ্ষণীয়। উদয়পুৰস্থিত চাচ বহু মন্দিৰক সহস্ৰ বাহু মন্দিৰ হিচাপেও জনা যায়। ইতিহাসবিদ অনুসৰি এই মন্দিৰটি ৰজা মহিপাল আৰু ৰত্নপালে প্ৰতিষ্ঠা কৰিছিল। দৰাচলতে এই মন্দিৰটি চাচ আৰু বহুৰ লগত মানে শাহু বোৱাৰীৰ লগত জড়িত কোনো ধৰণৰ মন্দিৰ নহয়। এই মন্দিৰটিৰ নাম সহস্ৰবাহু এইবাবে ৰাখিছিল কাৰণ পোনপ্ৰথমে ইয়াত ভগৱান বিষ্ণুৰ স্থাপনা কৰিছিল আৰু সহস্ৰবাহুৰ অৰ্থ হ'ল হাজাৰ ভুজৰ ভগৱানৰ মন্দিৰ। কিন্তু এই নামটি ইমানেই কঠিন আছিল যে ইয়াৰ মানুহবিলাকে মন্দিৰৰ এই নামটি সঠিককৈ উচ্চাৰণ কৰিব পৰা নাছিল। সেয়ে মন্দিৰৰ মানুহখিনিয়ে ইয়াক চাচ বহু মন্দিৰ ক'বলৈ আৰম্ভ কৰিলে আৰু আজি ই চাচ বহু মন্দিৰ নামেৰে ফেমাছ হৈ পৰিছে। আকৌ এবাৰ গোলাপ ফুলৰ কথা ক'বলৈ গৈছোঁ দোস্ত। পৃথিৱীৰ আটাইতকৈ দামী গোলাপ ফুলৰ দাম কিমান হ'ব পাৰে জানেনে? এই গোলাপ ফুলৰ দাম প্ৰায় 90 কোটিলৈকে হ'ব পাৰে। হয় দোস্ত, এই গোলাপ পাহৰ নাম হ'ল জুলিয়েট ৰ'জ। এই ফুলপাহ হ'বলৈ বহু কষ্টকৰ সময়ৰ প্ৰয়োজন হয়। এই ফুলপাহ পাবলৈ প্ৰায় 15 বছৰৰ সময় লাগে। তো দোস্ত, আজিৰ ভিডিঅ'টি চাই কেনে পালে? যদিহে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ নতুন আপকামিং ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। শেষত সকলোৰে মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ।